হে গাইজ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকক দেখুৱাম এটা বস্তু আৰু সেই বস্তুটো চাবলৈ হ'লে আমাৰ নতুন ঘৰটোত যাব লাগিব যিহেতু নতুন ঘৰটো খালী হৈ আছে তাতে থৈছোঁ তো কিনো বস্তু বলকচোন সোমাই যাওঁ আমাৰ ঘৰটোৰ ভিতৰলৈ আৰু এয়া চাক আমাৰ ভণ্টিহঁতে মানে চায়ে আছে আৰু এই পিনে চাক এইটো কি হয় জানেনে এইখিনি আমি লাফু খেতি কৰিছোঁ আৰু এয়া চাক কিমান ধুনীয়াকৈ যে লাফুখিনি লাগি আছে আৰু কিছুমান মানে বেয়া হৈ গৈছে আমি ছিঙিব পৰা নাই মানে নাই ছিঙা মৰমতে তাৰ কাৰণে আৰু সিপিনে চাকচোন কিমান ডাঙৰ ডাঙৰ লাফু লাগিছে মই ফাৰ্ষ্ট টাইম লাফু খেতি কৰিছোঁ মানে প্ৰথম ভাবিছিলোঁ কি হ'বনে নহ'ব তাৰ কাৰণে ট্ৰাই কৰি চাইছোঁ প্ৰথম কিন্তু বহুত ধুনীয়াকৈ হৈছে চাকচোন আৰু এইখিনি লাফু আমি 1 মাহ থৈছোঁ 1 মাহৰ পিছতহে ইমান ধুনীয়াকৈ লাফু লাগিছে চাওকচোন দেখিয়ে মৰম লাগিছে আৰু এইখিনি এতিয়া মই ছিঙি দিম যোনখিনি বুঢ়া হৈছে যোনখিনি ডাঙৰ হৈছে নহ'লে বেছি দিন থ'লে বুঢ়া হৈ যাব আৰু গেলি যাব বস্তুটো তাৰ কাৰণে মই ছিঙি দিম আৰু আমিয়ে ফাৰ্ষ্ট খাম মানে লাফুটো কি যিহেতু আমিয়ে খেতি কৰিছোঁ প্ৰথমে নহ'লে আমি নোখোৱাকৈ যদি বেলেগক বিক্ৰী কৰোঁ নহ'লে মৰি চৰি গ'লে আমাকে ক'ব ন তাৰ কাৰণে আমিয়ে ফাৰ্ষ্ট ট্ৰাই কৰিম মানে আৰু আমাৰ এতিয়া লাফু চিঙা হৈ গ'ল বহুত হৈ গ'ল চাওকচোন এটা দুটা ছিঙিলে মানে বহুত হৈ যায় যিহেতু ইমান ডাঙৰ ডাঙৰ আৰু আমাৰ ভণ্টিয়ে ইপিনে দৰ্জা তলা লক মাৰি দিলে আৰু এতিয়া মই এইখিনি ধুই ধাই বনাওঁগৈ আৰু মই এতিয়া লাফু পূৰা ধুনীয়াকৈ বনাই ল'লোঁ আৰু মই ইয়াৰ লগত খাবলৈ লৈছোঁ ৰুটি তো ইয়াৰ টেষ্টটো কেনেকৈ হয় মানে ফাৰ্ষ্ট টাইম মই লাফু খাইছোঁ এনেকৈ ঘৰত খেতি কৰা আৰু মই যিহেতু বজাৰৰ পৰাও কিনি খোৱা নাই তো টেষ্টটো বহুতেই ধুনীয়া পালোঁ আপোনালোকেও ট্ৰাই কৰি চাব খাব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই সকলোকে